হেল্ল' ফ্ৰেণ্ড, আজি আমি এইটো ভিডিঅ'ত গুৱাহাটী হাইকোৰ্টৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টৰ কেইটামান অতি গুৰুত্বপূৰ্ণ এক্সপেক্টেড কুৱেশ্যন আলোচনা কৰিম। এতিয়ালৈকে আমি টোটেল 7টা ভিডিঅ' আপলোড দিছোঁ। এইটো 8 নম্বৰ ভিডিঅ' আৰু 2টা ভিডিঅ' আপলোড কৰিম লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টৰ ওপৰত। এইকেইটা ভিডিঅ' চালে আপোনালোকে 100% এইটো কোৱালিফাই হ'ব পাৰিব। চ' যিসকলে আগৰ ভিডিঅ' কেইটা চোৱা নাই, চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব। প্ৰথমটো কুৱেশ্যন হৈছে কপালৰ ঘাম মাটিত পেলা। এই খণ্ড বাক্যটোৰ শুদ্ধ অৰ্থ কোনটো? কপালৰ ঘাম মাটিত পেলা এই খণ্ড বাক্যটোৰ অৰ্থ কি হয় সুধিছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে কঠোৰ পৰিশ্ৰম কৰা। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি। নেক্সট, চকু চৰহা মানে কি? চকু চৰহা মানে কি হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে লোকৰ ভাল দেখিব নোৱাৰা। গতিকে ইয়াৰ অপশ্যন হ'ব বি। নেক্সট, নিম্নলিখিত শব্দসমূহৰ উপযুক্ত প্ৰতিশব্দ বাছি উলিয়াওক। প্ৰতিশব্দ ওলাব দিছে। অগ্নি, অগ্নিটোৰ প্ৰতিশব্দ কি হ'ব? আৰু ইয়াৰ অগ্নি মানে হৈছে জুই, গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ। নেক্সট, মাতংগ, ইয়াৰ প্ৰতিশব্দটো কি হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাতংগ দুইটাই হ'ব, হাতী হস্তি, এই দুইটাই কাৰেক্ট এনচাৰ হয়। গতিকে ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি, বোথ এ আৰু বি দুইটাই শুদ্ধ। নেক্সট, অক্ষী, এইটোৰ প্ৰতিশব্দটো সুধিছে। অক্ষী মানে হৈছে চকু, চকুৰ নেত্ৰ বা নয়ন, এই আটাইকেইটাই শুদ্ধ হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। নেক্সট, তলৰ কোনটো শব্দৰ প্ৰতিশব্দ ভুলকৈ দিয়া হৈছে? এটা ভুলকৈ আছে, তিনিটা শুদ্ধকৈ আছে। ভুলকৈ থকাটো সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টো, এইটো ভুলকৈ আছে, বাকীকেইটা শুদ্ধ আছে। ৰজাটো ৰাজন হয়, পদ্মটো পদুম হয়, সূৰ্যটো ৰবি হয়, পৃথিৱীটো তৰংগিনী নহয়। এইটো আমাক ভুলটো সুধিছে, পৃথিৱীটো তৰংগিনী, এইটো ভুল হয়। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। তলৰ বিপৰীতাৰ্থক শব্দবোৰৰ কোনযোৰ শব্দ ভুলকৈ সজোৱা আছে? এটা অপশ্যন ভুল আছে, বাকী তিনিটা কাৰেক্ট আছে। কোনটো ভুল আছে সুধিছে। ধৰ্ম, এইটোৰ বিপৰীত অৰ্থ অধৰ্ম, কাৰেক্ট হয় এইটো। নিৰ্মল মলিন, এইটো ঠিক আছে। গুৰু শিষ্য, এইটো কাৰেক্ট হয়। গৰিষ্ঠ, এইটো চঞ্চল, এইটো নহয়, এইটো লঘিষ্ঠ হ'ব লাগিছিলে। গতিকে আমাক ভুলটো দিছে। ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি। নেক্সট, তলৰ বিপৰীতাৰ্থ শব্দবোৰৰ কোনযোৰ শুদ্ধকৈ সজোৱা হৈছে? মানে এটা শুদ্ধ আছে, বাকী তিনিটা ভুল আছে। আমাক শুদ্ধটো সুধিছে কোনটো। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে প্ৰথমটোৱে, ভীৰু সাহসী, বাকীকেইটা ভুল হয়। নেক্সট, পণ্ডিত শব্দটোৰ শুদ্ধ বিপৰীত শব্দ কোনটো? পণ্ডিত শব্দটোৰ বিপৰীত শব্দটো সুধিছে। পণ্ডিতৰ বিপৰীত অৰ্থটো হৈছে মূৰ্খ। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মূৰ্খ, অপশ্যন ডি টো কাৰেক্ট হয়। নেক্সট, এটা শব্দত প্ৰকাশ কৰক। এটা শব্দত প্ৰকাশ কৰিব দিছে। যি ঈশ্বৰক বিশ্বাস কৰে তাক আমি কি বুলি কওঁ? যিয়ে ঈশ্বৰক বিশ্বাস কৰে তাক আমি আস্তিক বুলি কওঁ। আৰু যিয়ে ঈশ্বৰক বিশ্বাস নকৰে তাক আমি নাস্তিক বুলি কওঁ। এই কুৱেশ্যনটোত আমাক ঈশ্বৰক বিশ্বাস কৰে সুধিছে, গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আস্তিক। নেক্সট, যি অনুষ্ঠান শৰৎকালতে হয়, যি অনুষ্ঠান অকল শৰৎকালতে হয় তাক আমি কি বুলি কওঁ? তাক আমি শাৰদীয় বুলি কওঁ। বতা সৰিয়হৰে কৰা চাটনি, বতা সৰিয়হৰে কৰা চাটনি, তাক আমি কি বুলি কওঁ? ইয়াক আমি কাহুদি বুলি কওঁ। নেক্সট, যি এটা চকুৰে নেদেখে তাক আমি কি বুলি কওঁ? তাক আমি কণা বুলি কওঁ। যিয়ে দুইটা চকুৰে নেদেখে তাক আমি অন্ধ বুলি কওঁ।
যি কষ্ট হইব পাৰে তাক আমি কি বুলি কওঁ? তাক আমি কষ্ট সহিষ্ণু বুলি কওঁ। সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি, কষ্ট সহিষ্ণু। নেক্সট, কোনজন সাহিত্যিকক সাহিত্যৰথী বুলি কোৱা হয়? এইটোৰ কাৰেক্ট এনসাৰটো হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। অপচন ডি টো কাৰেক্ট হয়। নেক্সট, শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা গুৰুগৰাকীৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা গুৰুগৰাকীৰ নাম কি আছিল? মহেন্দ্ৰ কন্দলী। সো কাৰেক্ট এনসাৰটো হ'ব মহেন্দ্ৰ কন্দলী। অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ ৰচক কোন? ও মোৰ দেশ, ও মোৰ আপোনাৰ দেশ এই সংগীতটো কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। সো কাৰেক্ট এনসাৰটো হ'ব অপচন চি, লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট, কাৰেঙৰ লিগিৰি নাটকখন কোনে লিখিছিল? কাৰেঙৰ লিগিৰি নাটকখন কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট, তলৰ কোনটো শব্দই গছ-গছনি থকা ঠাইক বুজায়? তলৰ কোনটো শব্দই গছ-গছনি থকা ঠাইক বুজায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাৰী। নেক্সট, পানীৰে আগুৰা ঠাই বুজাবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? পানীৰে আগুৰা ঠাই বুজাবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্বীপ। চাৰিওফালে যদি পানী থাকে আৰু মাজত সমতল ঠাই থাকে তাক আমি দ্বীপ বুলি কওঁ। গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন চি। এইটো ভিডিঅ'ত ইমানখিনি আছিলে। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো চাই থাকিব। থেংকছ ফৰ ৱাচিং।